ওচৰতে আনন্দমেলা বহিছে, তাকে এপাক চাবলৈ যাওঁ বুলি গোটেইকেইজনী দিনে পোহৰে ওলালোঁ। কাৰণ পিজিতটো ৰাতি যাবলৈ নিদিয়ে, উপায় নাই আৰু। তাৰপিছতে আমি বেটেৰী এখন ল'লোঁ আৰু বাৰ ঘৰলৈও গ'লোঁ। সেইখিনি বাৰু ভিডিঅ' নকৰিলোঁ। এইফালে আইমানুৰ বা আজি কি হ'ল, মন চন মৰা। ইমান ৰ'দ, তথাপি সিহঁতে ফটো মাৰিব এৰা নাই। ভিউটো হেনো ভাল লাগিছে, সেইকাৰণে আপোনালোককো এপাক দেখাই দিলোঁ। ৰ'ব ময়ো ফটো এখন উঠি লওঁ। আৰু তাৰপিছতে আমি মেলা পালোঁগৈ। বস্তুবোৰ যে ইমান ধুনীয়া, কিন্তু দামটো তাতকৈ বেছি ধুনীয়া। আৰু এইফালে এইবোৰ খেলবোৰ হৈ আছে। আমি পিছে একো খেলাও নাই, উঠাও নাই দেই। মোৰ বহুত ভয় লাগে আৰু মই এবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ বুলি ক'লেও ভুল নহ'ব। তাৰপিছতে ৰুম আহিলোঁ। অকণমান সন্ধিয়া হ'ল, খুৰাই গেটখন মাৰি দিলে। গোটেই সোপা বাহিৰত ৰৈ আছোঁ, দেখিছেনে? তামাম জমনি। যেনে তেনে খুৰাই গেটখন খুলি দিলে আৰু এয়া আইমানুৱে আনিলে, মই আনিলোঁ কেক পেনা, আৰু এইফালে কাগজৰ টোপোলা যে দেখিছে, সেয়া পাণ দেই। আৰু মই পাণ দেখি ৰ'ব পৰা নাই। বহুত দিনৰ মূৰত যিহেতু পালোঁ, সেইকাৰণে খাই ল'লোঁ। আৰু আজিলৈ এৰিছোঁ দেই, বাই।